3-4 দিন আগত গাঁৱৰ কিছুমান মানুহে মোক অৱগত কৰিছিলে যে সাৰ্কেল অফিচাৰে তাত গৈ পেলাই মাটি চাইছে যে নতুনকৈ সাৰ্কেট হাউস বনাবৰ কাৰণে তো মই পিছত খবৰ ললোঁ সাৰ্কেল অফিচত সাৰ্কেল অফিচাৰজনক মই যোগাযোগ কৰিলোঁ তেওঁ কৈছে তেনেকুৱা কোনো এলটমেণ্ট দিয়া হোৱা নাই গুৱাহাটীৰ পৰা কিছুমান মানুহে আহি পেলাই তেওঁলোকে চাইছে যে মানে যদি সাৰ্কেট হাউস যদি বনাব লগা হয় ক'ত বনোৱা হ'ব তেওঁলোকে চাইছে যেহেতু কিছুমান সেই অঞ্চলত খাস মাটি আছে আৰু চৰকাৰে তেওঁলোকে নিজৰ ফাইলত দেখি পেলাই তেওঁলোকে খাস মাটি পাই পেলাই সেই অঞ্চলটো চাইছে কিন্তু ল্যান্ড যেহেতু ট্ৰান্সফাৰ এটা সাবজেক্ট কাউন্সিলে দিলেহে হ'ব ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান কাউন্সিলে নিদিলে নহয় তো ময়ো এইবিলাক কথাটো লৈ পেলাই আলোচনা কৰি আছোঁ যে যিসকল বহুত বছৰ আগৰ পৰা ইয়াত ঘৰ বান্ধি আছে ভোগ কৰি আছে যোৱা 2018 চনলৈকে তেওঁলোকে খাজনা দিছিল ইয়াৰ পিছত মানে খাজনা লোৱা হোৱা নাই খাস মাটিবিলাকৰ গতিকে য'ত মানুহবিলাকে ভোগ কৰি আছে য'ত মানে ঘৰ বান্ধি আছে তেনেকুৱা মাটিবিলাক উচ্ছেদ কৰি পেলাই তাত সাৰ্কেট হাউস বনোৱাৰ আমাৰ BTC চৰকাৰৰো কোনো পৰিকল্পনা নাই মই স্থানীয় বিধায়ক হিচাপে মই হেতু ময়ো মানি নলম ইয়াৰ কাৰণে বহুতো উপযুক্ত স্থান আছে বহুতো ঠাই আছে তো অল্টাৰনেটিভ কৰা হ'ব ইতিমধ্যে অলপ আগতে মই ডিচিৰ লগত কথা পাতিলোঁ এই ক্ষেত্ৰত মানে তেনেকুৱা য'ত এটা প্ৰতিক্ৰিয়া আহিছে তো সেই অঞ্চলবিলাক আমি নোলোৱাটো ভাল হ'ব এই কথাবিলাক আমি আলোচনা কৰিছোঁ তাত ইয়াত কিছুমান চক্ৰহে তেওঁলোকে বেছি কৰি আছে কথাটো লৈ পেলাই মানে পলিটিক্স কৰি আছে কিন্তু ময়ো জানো এই অঞ্চলত মানে কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান আছে তাত ইয়াত মানে মানুহবিলাকে ঘৰ বনাই আছে গতিকে ইয়াত তেনেকুৱা তেওঁলোকে কিছুমান মানুহে কোৱাৰ নিচিনা বা প্ৰচাৰ কৰাৰ নিচিনা তাত মানে কোনো সাৰ্কেট হাউস নহয় বা তাত মানে বেলেগ কাৰ্যালয় স্থাপন কৰা নহ'ব नोंथांमोनहा NBNN नार्सिं फरायनो गोसो दं नामा जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो बे फरायसालियाव 2निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो